এয়া বিপিএফৰ গুণ্ডা বাহিনী গিলা আমাৰ ইউপিপিএলৰ গাড়ী ভাঙি দিছে। বিপিএফৰ গুণ্ডা বাহিনী গিলা আমাৰ গাড়ী ভাঙি দিছে, ইউপিপিএলৰ গাড়ী ভাঙি দিছে, গ্লাছ চাছ ভাঙি দিছে চব। ফিংগাৰ প্ৰিন্ট পাব ইয়াত, তদন্ত চলিব লাগিব ইয়াত মাৰি দিছে, তদন্ত কৰিব লাগিব অসম প্ৰশাসন। ৰাইজসকল, এইটো আমাৰ ৰুজুৰা ছাৰ গাড়ী হয়। এতিয়া বিপিএফৰ মানুহবিলাকে ৰুজুৰা ছাৰ ভিতৰত আছে বুলি এইটো গাড়ীক আক্ৰমণ কৰিছে। চাওক কেনেকৈ আক্ৰমণ কৰিছে, এতিয়া গ্লাছটো ভাঙি পৰিল, চাওক ভিতৰত কেনেকৈ গ্লাছটো ভাঙি পৰিছে। গতিকে সিহঁতে ৰুজুৰা ছাৰক এটেক কৰিব খুজিছে, এটেম্পটো মাৰ্ডাৰ কৰিব খুজিছে। গতিকে ৰাইজসকল চাই লওক আৰু বিপিএফৰ কি গুণ্ডামি চলি আছে আৰু গুণ্ডা বাহিনী, বিপিএফৰ গুণ্ডা বাহিনীৰ এইটো আক্ৰমণ হৈছে। এইটো ছাৰৰ গাড়ী পিছা কৰিছে, ছাৰৰ গাড়ী হয় এইটো, ৰুজুৰা ছাৰৰ গাড়ী। এইটো বিপিএফৰ গুণ্ডামি চলিছে। চাওক ছাৰৰ গাড়ীটো নাম্বাৰটো চাব পাৰে আপোনালোকে, নাম্বাৰ প্লেটটো এইটো হয়, ছাৰৰ নাম্বাৰ প্লেটটো। এইবিলাক চব বিপিএফৰ গুণ্ডামি হয়। ছাৰ আছে বুলি ভিতৰত সিহঁতে আক্ৰমণ কৰিছে। ভাগ্যবল ছাৰ এইটো গাড়ীত নাছিলে, বেলেগ গাড়ীত আছিল। ছাৰক টাৰ্গেট কৰিছিল সিহঁতে, ছাৰে জিকি আছে, সেইকাৰণে সিহঁতে বিপিএফৰ মানুহবিলাকে টাৰ্গেট কৰিছে। গতিকে চাওক ৰাইজ, এতিয়া আপোনালোকে ভাবক আৰু এতিয়া সিহঁতে যদি বিপিএফে যদি জিকে কি গুণ্ডামি কৰিব। এতিয়া পাৰ্টিৰ গাড়ীত এনেকৈ এটেক কৰি আছে, যদি জিকে তাক কি কৰিব। সেইকাৰণে ৰাইজসকল এইবিলাক বুজি কিনে আপোনালোকে ভোটদান দিব আৰু চাব। গাড়ীটো আমি ভালকৈ দেখুৱাই আছোঁ, গতিকে আপোনালোকে ভালকৈ চাই কিনে এইটো নিৰ্ণয় ল'ব কি কাক ভোট দিব লাগে। চাওক।